কল্পনা কৰক আজিৰ পৰা 90 বছৰ আগৰ এখন গাঁও, যিখন গাঁৱত বিজুলী বাতি নাই, যিখন গাঁৱৰ ৰেডিঅ' নাই, যিখন গাঁৱত টেলিভিছন নাই, যিখন গাঁৱৰ লোকসকলে চহৰলৈ যাব লগা হ'লেও গৰু গাড়ীয়ে যায়। ক'ৰবাতহে এখন দুখন চাইকেল দেখা পোৱা যায়। ঠিক তেনেকুৱা দিনবোৰতেই বগা এম্বেচেডৰ গাড়ী এখন সেই সময়ত ধূলি উৰুৱাই উৰুৱাই গাঁৱৰ ৰাস্তাবোৰেৰে ঘূৰি ফুৰিছিল। কণ কণ ল'ৰা ছোৱালীবোৰ সেই গাড়ীখনৰ পাছে পাছে দৌৰিছিল। ৰাস্তাৰ কাষত কথা পাতি থকা বা কাৰোবাৰ বাৰান্দাত বহি তামোল খুন্দি থকা ককাহঁতে মূৰ তুলি চাইছিল আৰু মহিলাসকলে সেই গাড়ীখন দেখিলে দুৱাৰ বন্ধ কৰি ভিতৰত সোমাইছিল। কাৰণ সেই গাড়ীখন আছিল ছোৱালী চোৰৰ গাড়ী। দৰাচলতে সেই গাড়ীখন আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই। তেওঁ এখন কথাছবি নিৰ্মাণ কৰিব বিচাৰিছিল জয়মতী, আৰু তাৰ বাবে তেওঁ অভিনেত্ৰী বিচাৰি সেই গাঁৱে গাঁৱে গাড়ী লৈ ঘূৰি ফুৰিছিল। মহিলাসকলে বা যুৱতীসকলে অভিনয় কৰিব বিচৰা নাছিল আৰু সেইবাবে সেই গাড়ীখনক সকলোৱে নাম দিছিল ছোৱালী চোৰৰ গাড়ী। আজি আমি কথা পাতিম অসমৰ প্ৰথম কথাছবি জয়মতীৰ সম্পৰ্কে। ক'ত কৰা হৈছিল জয়মতীৰ শ্বুটিং, কেনেকৈ নিৰ্মাণ কৰা হৈছিল জয়মতী চিনেমা, এই সকলোবোৰ কথা আৰু লগতে কিছু ৰোমাঞ্চকৰ অভিজ্ঞতাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম ওচৰৰ লোকসকলৰ পৰা। গতিকে আহক পলম নকৰি আমি যাওঁ সেই স্থানলৈ য'ৰ পৰা আৰম্ভ হৈছিল অসমীয়া চলচ্চিত্ৰৰ জয়যাত্ৰা। নমস্কাৰ। আমি ইয়ালৈ আহিছিলোঁ আজি জয়মতীৰ সম্পৰ্কে কিছু কথা পাতিবলৈ। ইয়াত হৈছিলে নেকি? এই ঘৰটোৰ পিছফালে এটা ঘৰ আছে। এইবিলাকতে তাৰমানে ছেট বহুৱাই এই ঠাইবিলাকতে এইবোৰতো ছেট আছিলে। এতিয়া আচলতে ৱালবিলাক নাছিল, ৱালবিলাক এতিয়া বনাইছিল। হয়, এইটো বাগানৰ অফিচ আছিল নেকি আগতে? বাগানৰ সেইটো আগফালে যে আছে হেৰিখন, হয়, বেৰত মৰা আছে যে, সেইটোৱে অফিচ আছিল। সেইটো তাৰমানে জয়মতী চিনেমাখনৰ অফিচ বুলিব পাৰি। আৰু এই ঘৰটো আছিল, এই ঘৰটো তেনে আগৰ যেনেকে আছিল, ঘৰটোৰ মডেলটো তেনেকেই আছে, কিন্তু তাক কিছু মেৰামতি কৰিছে। হয় হয়, ইয়াতে ঘৰটো দেখা পাইছে, ইয়াতে হৈছিলে জয়মতীৰ শ্বুটিং। ইয়াতে ছেট বনাই লৈছিলে নহয় জানো? এইবিলাকৰ ছেট বনাই হেৰি কৰিছিলে। পথাৰখন শাস্তি দিয়া পথাৰখন ইফালে আছে। যথেষ্ট ধুনীয়া কৰি পেলালে, ৰং কৰি যথেষ্ট ভাল হৈছে। ইয়াৰ পৰাই আৰম্ভ হৈছিল অসমীয়া চলচ্চিত্ৰৰ জয়যাত্ৰা। যাত্ৰা ইয়াৰ পৰাই আৰম্ভ কৰিছিল। ইয়াতে জয়মতীৰ শ্বুটিং হৈছিল। খুব সুন্দৰকৈ ইয়াতে ছেট নিৰ্মাণ কৰি লোৱা হৈছিল। আৰু জয়মতীৰ সম্পৰ্কীয় আৰু কিবা ওচৰত আছে নেকি তেনেকুৱা? চিনেমাৰ সম্পৰ্কীয় কিবা জানিব পৰা? ইয়াত আচলতে আমাৰ এই অঞ্চলটোতে চিনেমাখনৰ শ্বুটিং কৰিছিল। আৰু এই ঘৰটো এতিয়া মেনেজাৰ থাকে বাগানত। এই ঘৰটো তেতিয়াও পকাই আছিলে? তেতিয়াও পকাই আছিল। এইটোৱে আছিল সেই ঘৰটো চাগে? এইটোৱে অস্তিত্ব, একমাত্ৰ ঘৰৰ অস্তিত্ব এইটোৱে আছেগৈ? হয়, এইটোৱে একমাত্ৰ ঘৰ আছে যাৰ অস্তিত্ব আছেগৈ। এই ঘৰটো তেতিয়াও তেনেকৈ আছিল, হয়তো ৰং চং দি অকণমান ধুনীয়া কৰি দিছে, কিন্তু এইটো ঘৰতেই শ্বুটিং হৈছিল অসমৰ প্ৰথমখন চলচ্চিত্ৰ জয়মতীৰ। আৰু সেই সময়ৰ জয়মতী চিনেমাখন নিৰ্মাণ কৰা সময়ৰ কিবা স্মৃতি, কিবা সম্বল, কিবা ক'ৰবাত আছেনে? কিবা তেনেকৈ চাব পৰা মানে তেনেকুৱাটো ইয়াত নাই ন? ক'তো সংৰক্ষিত অৱস্থাত তাৰমানে একো নাই সেই সময়ৰ? হয়, চিনেমাখনৰ লগত জড়িত বস্তু নাই, বস্তু একো নাই, মাত্ৰ এটা ঘৰ আছে, ঘৰটো আছে, সেইটোৱে সমল আৰু। হয়, এই স্থানে হৈছিলে জয়মতীৰ শ্বুটিং। ইতিমধ্যে আপোনালোকে দেখিলে এইটো আছিলে তেওঁলোকৰ বাগানৰ অফিচ। আৰু যিহেতু এই বাগানখন তেওঁলোকৰ পৰিয়ালৰ বাগান আছিল আৰু সেইবাবে তেওঁলোকে ইয়াত শ্বুটিং কৰাৰ কথা ভাবিলে। ইয়াৰ পাছফালে এটা ঘৰ আছে আৰু একমাত্ৰ সেইটোৱেই স্মৃতি হিচাপে আছেগৈ। গতিকে আমি ভাবোঁ সেই ঘৰটো অকণমান যদি সংৰক্ষণ কৰি ৰাখে তেনেহ'লে ভাল হ'ব, কাৰণ ইয়াৰ পৰাই অসমীয়া চলচ্চিত্ৰৰ জয়যাত্ৰা আৰম্ভ হৈছিল। এতিয়া আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সেই ঘৰটো চাবলৈ চেষ্টা কৰোঁ। জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ পৰিয়ালৰ বাগান, গতিকে তেওঁলোকে ইয়াতে থাকিছিলে। হয়, এই ঘৰটোতে এতিয়া মেনেজাৰে ব্যৱহাৰ কৰে, মেনেজাৰ বাংলো হৈ আছে। এই ঘৰটো আমি চাবলৈ আহোঁ আগতে। এইভাগ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ থাপনা নহয় জানো? কাঠৰ নে পকা বাৰু এইভাগ? পকা এভাগ। এইটো তেওঁলোকৰে ঘৰ আছিলে? সেইটো পাৰ্টটো পাছত বনোৱা নেকি নে সেইটো আছিল? তেতিয়াই হয় হয়। আৰু কিবা আছে নেকি তেওঁ নাই? ইয়াত অকল এই থাপনা ভাগে আছে তেখেতৰ? মই অলপ আগতে কৈছো ইয়াত অকল থাপনাখনহে আছে, বাকী ঘৰটো আছে। আৰু হয়, এইখনেই তাৰমানে জয়মতীক শাস্তি দিয়া কথা। সেই অলপ আগত যিটো আপোনালোকক গৃহ দেখুৱালোঁ সেইটো এটা স্থায়ী গৃহ। সেই স্থায়ী গৃহটোৰ ভিতৰত নিৰ্মাণ কৰি লোৱা হৈছিলে এটা ছেট, আৰু তাত
জয়মতীৰ কিছু শ্বুটিং কৰিছিল আৰু বাকীখিনি ইয়াত এই পথাৰখন মৌজাদাৰৰ পথাৰ বুলি কয়। এই মৌজাদাৰৰ পথাৰত অস্থায়ীভাৱে কলগছ আৰু তেনেকুৱা ধৰণৰ কিছু সামগ্ৰীয়ে অস্থায়ীভাৱে এটা ছেট নিৰ্মাণ কৰি ইয়াত শ্বুটিং কৰিছিল আৰু ইয়াতেই জয়মতীক শাস্তি দিয়া দৃশ্যটোৰো শ্বুটিং কৰিছিল। ইয়াত আৰু এটা কথা আছে, মই এটা এই মইনা পাৰিজাতৰ এটা স্ক্ৰিপ্ট বনাইছিলোঁ আৰু সেই কাহিনীটো মই বুটলি লৈছোঁ ৰাইজৰ পৰা। তাৰমানে আমাৰ গাঁৱৰ বুঢ়ী এজনী হালোৱা চাৰিলৈ হেৰি ইহঁতখিনি চাউদাংখিনি কোবাবলৈ আহিছিলে। কিয় শাস্তি দি আছে সঁচাকে বুলি ভাবিছিলে? সঁচাকে বুলি ভাবিছিলে। মই স্ক্ৰিপ্টটো মই তেনেধৰণে বনাইছিলোঁ। সেই কথাটো সঁচা কথা, তাৰমানে খেদি আহিছিল। হেৰিয়ে আকৌ হেৰি বন্ধ কৰিছে, বন্ধ কৰি বুজাই দিছে, তাৰপিছত শ্বুটিং কৰিব অশান্তি কোনেও দেখি পোৱা নাই, তেনেধৰণৰ বস্তু দেখাই নাই নহয় কি হৈছে। প্ৰথম শ্বুটিং আৰু তাতো ইমানকে নাছিলে, এইখন মুকলি পথাৰ যেনি যেনি দেখিছে, ঢেৰ মানুহ গোট খাইছে, আহিছে, আহি দেখিছে যে মানুহ এজনী বান্ধি লৈ পিটি আছে, গতিকে হালোৱা চাৰিলৈ খেদি আহিছিলে, বুজাইহে হেৰি কৰিছে। সেই কাহিনীবিলাক মাজে মাজে খুব সুন্দৰ এটা ঘটনা শুনিলো। যি সময়ত জয়মতীৰ শ্বুটিং হৈ আছিল, সেই সময়ত জয়মতীক যেতিয়া মুকলি পথাৰত বান্ধি লৈ চাউদাংহঁতে শাস্তি দিছিল, সেই সময়ত ওচৰৰ এগৰাকী আইতাই এডাল হালোৱা এচাৰি আনি হেনো চাউদাংক পিটিবলৈ বিচাৰিছিল। তেওঁ সঁচা বুলি ভাবি লৈছিল। হয়, এই কিছু পূৰ্বত আমি প্ৰথমে ৰাস্তাৰ পৰা আহি আমি এখন পাৰ্কো দেখা পালো, জ্যোতি পাৰ্ক। আজিৰ পৰা প্ৰায় 20 বছৰ মানহে 20 বছৰ মান হ'ল এখন পাৰ্ক, অৱস্থাই নাই দেখোন এতিয়ালৈকে। তাৰমানে পাৰ্কখন সম্পূৰ্ণ হৈ নুঠিলে, একোৱেই নাই, মাত্ৰ ফলক দেখিলো 4খন মান। মই সোমাই চাইছিলো আৰু মহৎ লোকৰ বাণী গেটত দেখিলো, কিবা নাম লিখি থৈছে, সুমন্ত প্লাছ প্ৰিয়া, এনেকুৱা কিবা কিবি নাম দেখিলো, তাৰ বাহিৰে আৰু একো নাই। এতিয়া এইটো আচলতে মোৰ মতেতো জ্যোতিপ্ৰসাদ আগৰৱালাক নেগলেক্ট কৰা নিচিনাই সঁচাকৈ, আৰু সেই স্থানত কৰিছে যি স্থানৰ পৰা অসমৰ চলচ্চিত্ৰ উদ্যোগে এটা যাত্ৰা আৰম্ভ কৰিছিল, গতি লৈছিল, ইয়াতে আৰম্ভ হৈছিল। আৰু ক'বলৈ গ'লে এই স্থানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত হৈ আছে, যেনি তেনি আছে, আৰু সেইসমূহ খুব সুন্দৰভাৱে থাকিব লাগিছিল। আমি ভাবো যে চৰকাৰে বিশেষভাৱে এইখিনিত পদক্ষেপ এটা ল'ব লাগে, যিহেতু আমি অলপ আগত শুনিলো যে এইখিনি পুনৰ চৰকাৰৰ হাতলৈ গৈছে, কিন্তু 1974 চনতে চাহ নিগমে লৈছিল, আৰু চাহ নিগমেও লোৱাৰ পাছতো নিশ্চয়কৈ চাগে সেই স্থানত ব্যৱস্থা এটা গ্ৰহণ কৰিব পাৰিলেহেঁতেন। আৰু যিহেতু ইয়াতে অলপ আগত জ্যোতি উদ্যান আছে, সেইখনো অৱস্থা অতি তথৈবচ, আৰু যিহেতু তেওঁলোকৰ ঘৰটো আমি আপোনালোকক দেখুৱালো, সেই ঘৰটোৰ অৱস্থাও বৰ্তমান তথৈবচ হৈ আছে, আৰু য'ত শ্বুটিং হৈছিল সেই স্থানখিনিতো বৰ্তমান ঘৰটো আছে যদিও কোনো ধৰণৰ তাত তেনেকুৱা ধৰণৰ স্মৃতি জড়িত তেনেকুৱা কোনো সম্বল তাত ৰখা হোৱা নাই। আমি ভাবোঁ যে এই স্থানৰ পৰাই যিহেতু এটা উদ্যোগ, আমাৰ চলচ্চিত্ৰ উদ্যোগে যিহেতু যাত্ৰা আৰম্ভ কৰিছিল, গতিকে চলচ্চিত্ৰ সম্পৰ্কীয় এটা মিউজিয়াম ইয়াত হ'ব লাগে, বা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি বিজড়িত যিসমূহ সামগ্ৰী আছে সেইসমূহ ৰাখি বা তেওঁক জনাৰ এটা ব্যৱস্থা কৰিব লাগে। কাৰণ এই স্থানৰ পৰাই যেতিয়া চলচ্চিত্ৰ উদ্যোগে যাত্ৰা আৰম্ভ কৰিছিল, আৰু প্ৰতিজন শিল্পী যাতে এই স্থানলৈ আহিবলৈ যাতে এবাৰ ইচ্ছা প্ৰকাশ কৰে, আহি যাতে তেখেতক এবাৰ সেৱা কৰিব পাৰে, ক'ব পাৰে যে মই সেই স্থানলৈ গৈছোঁ যি স্থানৰ পৰাই অসমীয়া চলচ্চিত্ৰ উদ্যোগে যাত্ৰা আৰম্ভ কৰিছিল, যি স্থানত প্ৰথমবাৰৰ বাবে প্ৰথমখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ হৈছিল। চৰকাৰক অনুৰোধ কৰিছোঁ এই দিশসমূহৰ ওপৰত যাতে গুৰুত্ব প্ৰদান কৰে। কোনো লোকে যদি ভোলাগুৰি চাহ বাগিচালৈ আহিব বিচাৰে বা সেই স্থানখিনি যদি চাবলৈ বিচাৰে য'ত জয়মতীৰ শ্বুটিং কৰা হৈছিল, তেনেহ'লে সেই লোকসকল যাতে নিৰাশ হৈ যাব লগা নহয়, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ সেই জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাসগৃহটো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰক, সেই থাপনাভাত সংৰক্ষণৰ ব্যৱস্থা কৰক, সেই ঘৰটো যিটো গৃহৰ ভিতৰত অস্থায়ীভাৱে ছেট নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰথমখন অসমীয়া চলচ্চিত্ৰ জয়মতী শ্বুটিং কৰিছিল, সেই ঘৰটো সংৰক্ষণৰ ব্যৱস্থা কৰক। আৰু এই পথাৰতো যাতে কিবা এটা তেওঁলোকে ৰাখে যি স্থানত জয়মতীৰ শ্বুটিং কৰা হৈছিল, আৰু সেই পাৰ্কখন জ্যোতি উদ্যান তাকো যাতে পুনৰতা ৰূপ প্ৰদান কৰে। আমি বিচাৰোঁ এই স্থান য'ৰ পৰা অসমীয়া চলচ্চিত্ৰ উদ্যোগে জয়যাত্ৰা লাভ কৰিছিল, সেই স্থানখিনি চিৰদিন চিৰকালৰ বাবে জিলিকি থাকক।